Assalamualaikum everyone. Welcome to my another vlog. আজি আমি আপোনালোকৰ মাজত লৈ আহিছোঁ মাছৰ সৈতে লাই শাকৰ জোল। চাওঁ কেনেকৈ বনাওঁ। পোনপ্ৰথমে মাছটো কাটি ল'লে মাছটো ধুনীয়াকৈ ফ্ৰাই কৰা হ'ব। এতিয়া ফ্ৰেছ মাছ চাব পাৰিছে। মাছটো ধোৱাৰ পিছত ধুনীয়াকৈ ফ্ৰাই কৰা হৈ আছে। দেন ফ্ৰাই কৰাৰ পিছত এইটো লাই শাকৰে জোল হ'ব। কেনেকৈ হ'ব চাই থাকক। বাকীখিনি মোৰ মায়ে ক'ব তো শুনি লওক। মাছৰ সৈতে লাই শাক জোল কৰিম, সেইকাৰণে আগতে মাছখিনি ফ্ৰাই কৰি লাই শাকৰ জোলখিনি এতিয়া বনাই আছোঁ। পিছত মাছখিনি দি দিম। হৈ যোৱাৰ পিছত তাৰ ওপৰত মাছখিনি দিলোঁ, তাৰপিছত ধনিয়া পাত দি ধুনীয়াকৈ তৰকাৰীটো ঢাকি দিলোঁ। এতিয়া এই মাছটোৰ কিবা ডিছ বনোৱা হ'ব। মায়ে বা কি বনাই মছলা দি পেষ্ট কৰি দিয়ে। যদি আপোনালোকক এইটো ৰেচিপি লাগে পিছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। জয় অসম। ধন্যবাদ।